নতুন দিল্লীৰ হাউচ খাচৰ ঘৰত এদিন অমৃতাক প্ৰশ্ন কৰিলোঁ, প্ৰেম কাৰোবাক সঁচাকৈয়ে ভাল পাইছিলনে? মূৰ তুলি চাই অমৃতাই উত্তৰ দিছিল, সেই প্ৰেম ইমৰোজৰ প্ৰতি মোৰ আছে। সেইদিনা অমৃতাই ছাহিৰ লুধিয়ানীৰ নাম লোৱা নাছিল। আনকি পাকিস্তানত থকা তেওঁৰ সুহৃদ ছাজাদ হাইদৰৰ কথাও তেওঁ উল্লেখ কৰা নাছিল। অৱশ্যে হাইদৰ তেওঁৰ প্ৰিয় বন্ধুহে আছিল। তেওঁৰ বিচ্ছেদত কাতৰ হৈ অমৃতাই লিখিছিল, বাই মি এ পেয়াৰ অফ উইংছ ষ্ট্ৰেঞ্জ অৰ কাম এণ্ড লিভ উইথ মি। সেইদিনা নিজৰ বিবাহিত স্বামীৰ কথাও তেওঁ উল্লেখ কৰা নাছিল। ইমৰোজৰ কথা প্ৰকাশ কৰাৰ সময়ত অমৃতাৰ লগত মই সেই একেটা কোঠাতেই বহি আছিলোঁ, যিটো কোঠাত ইমৰোজে অঁকা কেইবাখনো চিত্ৰ আঁৰি থোৱা হৈছিল। সেইবোৰ চিত্ৰত মই ৰঙা আৰু হালধীয়া ৰঙৰ উৎসৱ দেখা পাইছিলোঁ। সেইবোৰত অমৃতাৰ বৰ্তমান কালৰ ৰূপ নাছিল। সেইবোৰত তেওঁৰ যৌৱনক কালজয়ী কৰি ধৰি ৰখা হৈছিল। শুনিছিলোঁ, ইমৰোজ চিত্ৰকৰক লগ পোৱাৰ পাছত অমৃতাই তেওঁক লৈ কবিতা এটা লিখিছিল। ইমৰোজক লগ পোৱাৰ সময়ত তেওঁ দুটা ল'ৰা-ছোৱালীৰ মাতৃ আছিল। কবিতাৰ মাজেৰে তেওঁ লিখিছিল, No relationship with man, not one word, father, brother, friend, husband could have described you. Each of these words gain in depth. অমৃতাৰ মৃত্যুৰ আগৰ দুটা ভয়ানক বছৰ ইমৰোজে তেওঁক যেনেদৰে শুশ্ৰূষা কৰিছিল, ভাবিছিলোঁ তেওঁলোকৰ এই সম্বন্ধ ঐশ্বৰিক আছিল। এই শুশ্ৰূষা মই মোৰ নাঙঠ চকুৰে দেখিছিলোঁ।